হেৰি আগতকৈ অকণমান পাতল পৰিছেনে বাৰু? একদম হলহলীয়াকৈ গেছি দে পাতলা পৰি গেছি একদম নকবি দে বিৰাট আৰাম আজি বিৰাট আৰাম লাগছি দে পেটটো আজি বাপৰে ৰাতি যেনেকুৱা এখন লগালে নহয় মই ভাবিছিলো আপুনি চাগে নাথাকিবই কিজানি। এইগিলা টেনশ্যন নলবি ৰ এতিয়া আকৌ এইগিলা টেনশ্যন ল'ব লগা ইমান নাপাওঁ না নলওঁ দিয়ক উমেশৰ নিচিনা মুগৰ গাজি যেন লৰা থাকোঁতে আৰু মিছাতে মইনো কিয় টেনশ্যন ল'ম বাৰু? কি কৰিলি আকৌ বুজি নাপালো দেখোন কি উমেশৰ নাম ল দেখোন একো নাই দিয়ক ৰাতি বিপদ হ'লেহে উমেশক মাতি দিলোঁ তাকেহে কৈছোঁ আপোনাক। আপুনি বাৰু হে হাগিব বহুতে কিনো গীত গাইছিল? আৰে গাটো পাতলা পৰিছ তাতে গানো লাগিছিলে কিনো গীত গাইছিলে মোকো এবাৰ শুনাব নেকি বাৰু? দে তেনে লিজিয়া ডিস্কেলত ধৰছো দে শুন এবাৰ হাগিলে আৰাম লাগে দুবাৰ হাগিলে পাতলা পৰে তিনিবাৰ হাগিলে শুই দিও লাগে মোৰ দেহা ঐ শুই দিও লাগে। ৱাও নাইচ চং দেহা আপুনি যে ইমান ধুনীয়া গীত গায় আমাৰ ঘৰলৈ ইণ্টাৰভিউ দিব যাওঁতে কিয় নক'লে আমাক বাৰু? অ ছাৰপ্ৰাইজ বোলা যে কিবা এটা বস্তু আছে তই জানা নে নাজানা হা কেনেহেন ছাৰপ্ৰাইজ তই মাজে মাজে পাই দেখবি একদম টেনশ্যন নলবি। নাই আপুনি ফ্ৰী হৈ থকা টাইমখিনি এই ৰেল ষ্টেচনতেতো গাড়ী এখন লৈ বহি যাব পাৰে আকৌ। ইমান টকা নালগে কেতিয়াবাক লাগি ৰাণু মণ্ডলৰ নিচিনা আকে ৰাতিতে হিৰৈ যাম কিছু তই মোক লগ নাপাবি আৰু সেই কি বুলি কয় এইগিলা বহুত টেনশ্যনৰ কথা হ'ব গম পাইছে। মানে আপুনি মিছাতে টেনশ্যন লৈ আছে কিবা উমেশ থাকোঁতে যে মই অকণো টেনশ্যন নলওঁ বুজিছে। কোন উমেশৰ কথা ক'লি আকৌতো বুজি নাপালো একো নাই দিয়া কিবা টেনশ্যন হ'লে উমেশকে মাতি দিলো তাকেহে কৈছো। ইমান বেয়া গোন্ধ ওলাইছে হেৰি আপুনি বাৰু পঢ়িছে নেকি? এনে অৱস্থাত কি নাপা দিলে চেপি ধৰি থাকিম নেকি মই? ইমান যে খং কৰিছে বাৰু আপুনি এই পদাৰ কথা কয় লাজ পালে নেকি বাৰু? কাক লাজ কৰিমে নিজৰ ঘৰত পাতছো আগবাৰ নহয় 10 বাৰ পাতিম পাতিম আপোনাক যে খং কৰিলে বিৰাট হ'ব দে গম পাইছো বিৰাট কলিয়ান দেখি নহয় অ বিৰাট বেয়া দেখি। বুকটো যে আজি একেবাৰে খোলা যোৱা নাই অ কি যে চকৰিটো ঘূৰি থাকে নহয় বাৰে বাৰে। হেৰি অকণমান চাই দিয়ক না মোবাইলটো নেটপেক শেষ হৈছে তোৰ গম পাইছো মই কি নেটপেক শেষ হৈছে একেবাৰে দেৰি নকৰিব দেই একদম জল্দি 500 এটা ভৰাই দিয়ক। মই এই টিকটক ইউটিউব এইবিলাক চাব নাপালে নহয় পাগলৰ দৰে হৈ যাওঁ কিবা মই আকৌ 500 টকা ভৰাৰ দৰকাৰ নাই মই আজিকালি 500 টকা ভৰাব নাই যা এই গডৰেজত পইচা আছে টকা 200 লৈ তাৰ পাই যা। গডৰেজটো নাই নহয় কালি গডৰেজৰ চাবিটো হেৰাই নেকি সেইকাৰণে উমেশৰ দোকানতে গডৰেজটো ভাল কৰিব দি থৈছো আকৌ। কি কয় গডৰেজৰ ভিতৰত মোক টকা 20,000 আৰু সোণাৰ আংচিটো আছিলে গোটা শেষ হৈ গ'লে মোৰ ভগৱান মোক সেনেকে মাৰাতে মাৰি নালাগে একেলগে। এই আপুনি এনেই মিছাতে ইমান টেনশ্যন লৈ আছে তাতকৈ বহুত ডাঙৰ বস্তু এটা গডৰেজৰ ভিতৰত মই ৰাখি থৈছোঁ তথাপিতো উমেশৰ দোকানত মই গডৰেজটো ভাল কৰিব দিছোঁ একমাত্ৰ উমেশৰ ভৰসাতে আৰু উমেশৰ ওপৰত মোৰ 100% বিশ্বাস আছে উমেশে নিজৰ মাকক ঠগিলেও মোক একেবাৰে নঠগে। কিন্তু কি তোৰ বহুত ডাঙৰ বস্তু থৈছিলে গডৰেজত? মোৰ আধাৰ কাৰ্ডৰ ফটোখন সেইখন ফটো চালে যে মোক কিবা একেবাৰে কেটৰিনা কাইফৰ নিচিনা দেখি মই যে ভাবিবই নোৱাৰো মই ইমান ধুনীয়া যে আৰু সেইফালৰ পৰা চালে যে আপুনি বিৰাট লাকি হয় বুজিছে। মই দুবৰি বনত ফাঁচি দি মৰি যাম কেতিয়াবাক লাগি জগন্নাথত গেলি এই ফিৰিঙি চিজালা আৰু চিজি জালা মই দুটাই এৰি থৈ আহিম তাতে। এই ৰে আপুনি দুবৰি বনত ফাঁচি নিদিব দুবৰি বনত ফাঁচি দিলে কোনে আপোনাক বিচাৰি থাকিব তাত দিয়ে যদি অমিতাৰ গছ আৰু কচুৰ গছত ফাঁচি দিয়ক। তাৰমানে তই কি মই মল্লি ভাল পা ন? ভাল পোৱা বেয়া পোৱা একো কথা নাই সেইবোৰ আপুনি মিছাতেই এনে টেনশ্যন লৈ আছে। মই আধাৰ কাৰ্ডৰ ফটোখন থৈ আহিও ইমান টেনশ্যন লোৱা নাই আৰু উমেশে যদি কিবা কাৰণত গণ্ডগোল কৰেও নহয় যেনেকৈ কলগেটৰ লগত ব্ৰাছ ফ্ৰী আহে তেনেকৈ মই গডৰেজৰ লগত ফ্ৰী গুচি যাম। গডৰেজটোতো গেলে এতিয়া চিৰিটোকো নৰিম বোধ ৰাখে প্ৰভুৰ লীলা তুমি যি কৰা কৰবে তোমাৰ ওপৰতে এৰি দিছোঁ দিয়া।